हेलो फ्रेंड्स, आज আমি কথা পাতিম অনলাইনৰ পৰা মোবাইল কেনেকৈ ইএমআইত ল'ব পাৰোঁ। তো সকলোৰে আশা থাকে অনলাইনৰ পৰা এটা ভাল মোবাইল কিনিম, তো যি বোলে কিছুমানে হয়তো ল'ব নোৱাৰে পইচাৰ কাৰণে। তো এতিয়া আৰু টেনশ্যন নাই, আপুনি ভাল মোবাইল ল'ব পাৰে ইএমআইত। তো আপোনালোকে নিশ্চয় এইটো কথা জানে যে ফ্লিপকাৰ্ট, এমাজন, শ্বপক্লুজ এইবিলাকৰ পৰা যদি আপোনালোকে ইএমআইত মোবাইল লয় তেনেহ'লে আপোনাৰ ক্ৰেডিট কাৰ্ড লাগে। ক্ৰেডিট কাৰ্ড নোহোৱাকৈ আমি ইএমআইত মোবাইল ল'ব নোৱাৰোঁ। কিন্তু এতিয়া আমি কথা পাতিম যে ক্ৰেডিট কাৰ্ড নোহোৱাকৈ বা ডেবিট কাৰ্ড নোহোৱাকৈ, কোনো ধৰণৰ কাৰ্ড নোহোৱাকৈ, উইদাউট কাৰ্ড আমি কেনেকৈ ইএমআইত মোবাইল ল'ব পাৰোঁ। তো এইটো বস্তু জনাৰ বাবে আপুনি ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈ চাই থাকিব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা কৈ লওঁ, আপুনি যদি নতুন হৈ থাকে আমাৰ চেনেলত তেনেহ'লে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই দৈনিক দি থাকোঁ। আৰু ছাবস্ক্ৰাইব কৰিলে আপুনি সকলোৰে আগত ভিডিঅ'টো পাই যাব। তো আৰম্ভ কৰোঁ ভিডিঅ'টো। ফাৰ্ষ্ট আপুনি ক্ৰোমত যাব, ক্ৰোম ব্ৰাউজাৰত যাব, যাই কেনে ইয়াত জেছ মানি বুলি চাৰ্চ কৰিব। জেছ মানি মোৰ ইয়াত আছে, জেছ মানি ডট বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত তো মানে জেছ মানি কি কৰিছে, ফ্লিপকাৰ্ট, এমাজন এইবিলাক অনলাইন শ্বপিং কোম্পানীৰ লগত পাৰ্টনাৰশ্বিপ কৰি লৈছে। চাওক, আপুনি এমাজনৰ পৰা ল'ব পাৰিব ইএমআইত, ফ্লিপকাৰ্টৰ পৰা, এমআই ষ্ট'ৰৰ পৰা, মিন্ত্ৰাৰ পৰা, জাবঙৰ পৰা, মাই ট্ৰিপৰ পৰা। তো এইবিলাক ৱেবছাইটৰ পৰা আপুনি ইএমআইত ল'ব পাৰিব। তো এইটো কাৰণে আপুনি ফাৰ্ষ্ট জেছ মানি এইটো ৱেবছাইটত আপোনাৰ একাউণ্টছটো থাকিব লাগিব। তো একাউণ্টছটো থাকিবৰ কাৰণে আপুনি লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপুনি যদি নতুনকৈ একাউণ্টছ খুলিব বিচাৰে তেনেহ'লে আপোনাৰ একেবাৰে তলত চাওক নিউ টু জেছ মানি, ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব। তো ক্ৰিয়েট একাউণ্ট, মোৰ মোবাইল নাম্বাৰ আৰু ইমেইলটো দি কেনে মই হেৰি কৰি আছোঁ। তো আপোনালোকে ইয়াত মোবাইল নাম্বাৰ আৰু ইমেইলটো দিব, মই দি আছোঁ। তো মই মোৰ মোবাইল নাম্বাৰটো দি কেনে আৰু ইমেইল আইডিটো দি কেনে দিয়াৰ পিছত OTP আহিছিল, OTPটো মই ইয়াত দিছোঁ। OTP দিয়াৰ পিছত মই লগ ইন কৰা নাই। OTP দিয়াৰ পিছত এনেকুৱা এটা পেজ খোল খাব, আপোনাৰ মোৰ OTP আহিব। OTP আহিছিল মোৰটোত। তো এইবিলাক ষ্টেপ আপোনাৰ কমপ্লিট কৰিব লাগিব। ফাৰ্ষ্ট প্ৰফাইল, তাৰপিছত ইনকাম প্ৰুফ, তাৰপিছত ID প্ৰুফ। তো এইটোৰ কাৰণে আপোনালোকক কি লাগিব, আধাৰ কাৰ্ডটো লাগিব। আধাৰ কাৰ্ড জৰুৰী এইটোৰ কাৰণে। তো আপোনাৰ ইয়াত ফুল নেমটো মাৰিব। যদি আপোনাৰ পান কাৰ্ডত যিটো নেম আছে সেইটো নেমে ইয়াত থাকিব লাগিব। তাৰপিছত জেণ্ডাৰ ছিলেক্ট কৰিব, মেল বুলি দিব। মই ইয়াত কিবা এটা নাম দি দিছোঁ, ৰাজু। মেল বুলি দি দিলোঁ, জাষ্ট এনেই দিছোঁ। আৰু ডেট অফ বাৰ্থ দি দিলোঁ, আৰু আধাৰ নাম্বাৰটো দি দিওঁ আপোনালোকে কিবা কৰি। তো ইয়াত মানে পেন কাৰ্ডৰ নাম্বাৰটো দিব। এনেকৈ কিবা কিবি দিলোঁ আৰু মই এনেকৈ দিয়াৰ পিছত পিনকীটো দিব আপোনাৰ, আমাৰ ইয়াত দিছোঁ। তাৰপিছত এনেকুৱা আপোনাৰ হাউচ নং বুলি আহিব, হাউচ নং দি দিব। তাৰপিছত গুৱাহাটী এইটো, তাৰপিছত ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব। তাৰপিছত ইনকাম প্ৰুফ আহিব। তো এইটো ষ্টেপটো কমপ্লিট কৰিব। তাৰপিছত ID প্ৰুফটো কমপ্লিট কৰিব। আপোনাৰ কি খোজে আৰু কেনেকুৱা ধৰণৰ PDF ফাইল বুলি খোজে নেকি। যদি আপুনি এইটো কৰোঁতে কোনো প্ৰব্লেম পায় তেনেহ'লে মোক কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি জনাব। তো আজি এইখিনি আছিল। থেংক ইউ, বাই বাই।